लासित के हाथों से नहीं छूटेगा। নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি লৈ যাম আপোনালোকক এটা বিশেষ অনুষ্ঠানৰ মাজলৈ। 24 নৱেম্বৰ দিনটো সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনা বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। আমাৰ বাবে গৌৰৱৰ কথা, আমাৰ সকলো অসমবাসীৰ বাবে গৌৰৱৰ কথা যে এইবাৰ 4শ সংখ্যক লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে লাচিত দিৱস সমগ্ৰ অসমৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অনুষ্ঠিত কৰা হৈছিল। তিনিদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ নেতৃত্বত অনুষ্ঠানটি আয়োজন কৰা হৈছিল আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীত। বিজ্ঞান ভৱন আৰু সুন্দৰপুৰ নাৰ্চাৰীত তাৰে কিছুমান কাৰ্যসূচী ৰখা হৈছিল। দিল্লী মেট্ৰ' আৰু বিভিন্ন ক্ষেত্ৰত এনেকৈ বীৰজনৰ পোষ্টাৰ লগাই প্ৰচাৰ চলোৱা হৈছিল। বিজ্ঞান ভৱনত অসমৰ সকলো সংস্কৃতিয়ে আলোকচিত্ৰ আটকধুনীয়াকৈ দাঙি ধৰা হৈছিল। কিন্তু এণ্টি পাছ শেষ হৈ যোৱাৰ বাবে তাৰ অনুষ্ঠানসমূহ আপোনালোকক দেখুৱাব নোৱাৰিম। সাংস্কৃতিক কাৰ্যসূচীসমূহ কেনেকৈ আয়োজন কৰা হৈছিল আৰু তাত কি কি হৈছিল তাকে অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ সুন্দৰপুৰ নাৰ্চাৰীৰ পৰা।
ইয়াত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ বীৰত্বৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ কিছু অংশ প্ৰদৰ্শন কৰা হৈছিল। देश के नाम, प्रजा के नाम और गुसाई के नाम शपथ लेता हूँ आखिरी सांस तक अब ये हैंडगन लासित के हाथों से नहीं छूटेगा। इसी हैंडगन से विदेशियों का गर्दन काट कर लुईस के सीने में समा दूंगा। विदेशियों का खून नदी में बहेगा और इसी खून से बंगोपसागर रक्त रंजित हो जाएगा। एक भी विदेशी की जगह असम में नहीं रहेगी स्वर्गदेव। গভীৰ কৃতজ্ঞতা। Lot of thanks to all the crowd. The big round of applause for our ৰাইজৰ আজি সুশৃংখলভাৱে অনুষ্ঠানটো চোৱাৰ কাৰণে সকলোৰে প্ৰতি কৃতজ্ঞতা। আৰু round of applause again. That's all. Thank you. জয় অসম। জয় হিন্দ। জয় অসম।
আমাক মাতিব নালাগে, আমি গম পালে ওলাই যাওঁ। জয় আই অসম! জয় আই অসম! এই অনুষ্ঠানটিৰ দ্বাৰা এই বীৰজনৰ বীৰত্ব, মহানতা আৰু ত্যাগৰ নিদৰ্শনসমূহ দেশবাসীৰ আগত দাঙি ধৰাৰ যি এক প্ৰয়াস কৰা হ'ল, এয়া সঁচাই অসম চৰকাৰৰ প্ৰশংসনীয় আৰু সুন্দৰ পদক্ষেপ আছিল।